দাদা প্রথমতে কবে বর্তমান যেহেতু এতিয়া কার্যসূচী নির্বাচনী ঘোষণা হলে এই ক্ষেত্রে বিজেপি কেনেকৈ প্রস্তুতি লৈছে 28 নম্বর সমষ্টি বিজেপি সদায় প্রস্তুত থাকে পূর্ব নির্ধারিত কার্যসূচী হিসেবে আজি আমার এই কার্যসূচী যে সেবা সমাপন কার্যসূচীর অংশ হিসেবে আজি আমার মহান নেতা ভারতবর্ষের প্রধানমন্ত্রী নরেন্দ্র মোদী ডাঙৰীয়াৰ আমি জীবন বৃত্তান্তলৈ এখন আলোচনা ইয়াত অনুষ্ঠিত হ'ল ইয়াত বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ কৰা হৈছে আৰু আমি এই আলোচনা চক্ৰৰ মাধ্যমেদি যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে ভাৰতবৰ্ষৰ কল্যাণকামী ৰাষ্ট্ৰ হিচাপে ৰাষ্ট্ৰক এবাৰ বিশ্বৰ বিপদ প্ৰতিষ্ঠা কৰাৰ কাৰণে যি আঁচনিবিলাক লৈছে এই আঁচনি সম্পৰ্কত তেখেতৰ জীৱন বৃত্তান্ত তেখেতে লৰালি কালৰ পৰা মুখ্যমন্ত্ৰী গুজৰাটৰ মুখ্যমন্ত্ৰী থকা কালত আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈ যি কাম কৰিলে সেই কামৰ আলোচনা ইয়াত হৈছে গতিকে আমি আশা ৰাখিছোঁ যিহেতু আমাৰ আগন্তুক নিৰ্বাচন আহি পাইছে গতিকে ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচন মানে ভাৰতীয় জনতা পাৰ্টীৰ জয় গতিকে আগন্তুক নিৰ্বাচন আমাৰ মই খালি অকল গোসাইগাঁৱৰে নকওঁ 6টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰগোষ্ঠীয়ে নিৰ্বাচনত জয়যুক্ত আমাৰ ৰাজ্যিক নেতৃবৃন্দে ইতিমধ্যে ঘোষণা কৰিছে যে আমাৰ নিৰ্বাচন মানে আমাৰ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী যোনে হওক ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই যে বিৰোধী দলক তদনাচ কৰিব সেইটোৱে আমাৰ নিৰ্বাচন ইছ্যু দলীয়ভাৱে আপোনাৰ কৰ্মকৰ্তা প্ৰাৰ্থিত্ব বিচাৰটো ভাৰতীয় জনতা পাৰ্টীৰ এটা পৰম্পৰা হয় আৰু বিচাৰটো ইহঁতৰ এটা গ্ৰহণযোগ্যতাও আছে কিন্তু নেতৃবৃন্দে সিদ্ধান্ত ল'ব যেহেতু ইয়াতে আমাৰ চৰকাৰখনে মিত্ৰগোষ্ঠীৰ চৰকাৰ চলি আছে গতিকে মিত্ৰগোষ্ঠীৰ চৰকাৰ থাকি মিত্ৰতাৰ মাজত আলোচনাৰ মাধ্যম দিয়ে আমাৰ প্ৰাৰ্থী প্ৰকৃত হ'ব আৰু প্ৰাৰ্থী যোন দলৰে নহওক কিয় ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই 100% আমি নিৰ্বাচনৰ যুদ্ধত অপৰাজিত হ'ম আৰু বিৰোধীক তদনাচ কৰিম প্ৰাৰ্থিত্ব ক্ষেত্ৰত ইতিমধ্যে বাৰম্বাৰ যদি আপোনালোকে প্ৰাৰ্থিত্ব ইয়াত প্ৰদান ভাঙাবলৈ গ'লে ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই মাননীয় মুখ্যমন্ত্ৰী যি ধৰণে কাম কৰি আছে আৰু আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াই ইতিমধ্যে যি কাৰ্যসূচী লৈছে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ মনোবল তুংগত উঠিছে গতিকে এই তুংগত থকা মনোবলেৰে আগন্তুক দিনত বিৰোধী তদনাচ পাৰ্টি ডিফাৰেন্স ফ্ৰম আদাৰ্ছ ভাৰতীয় জনতা পাৰ্টী অকল নিৰ্বাচনত খেলা এটা পাৰ্টি নহয় ভাৰতীয় জনতা পাৰ্টী ৰাজ্যৰ সেৱা কৰাৰ পাৰ্টি গতিকে নিৰ্বাচনত যোন পাৰ্টি প্ৰাৰ্থী দিয়াৰ কাৰণে আমাৰ কাৰ্যকৰ্তাই বিচাৰিব নেতৃবৃন্দৰ ওপৰত বিচৰা প্ৰত্যেকজন কাৰ্যকৰ্তাৰ এটা মানে নৈতিক দায়িত্ব গতিকে এইটো সিদ্ধান্ত ল'ব আমাৰ নেতৃবৃন্দে গতিকে নেতৃবৃন্দৰ সিদ্ধান্ত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই সম্পূৰ্ণৰূপে ফ'ল' কৰে আৰু মানি লয় গতিকে মানি ল'লে আৰু আশা কৰে আপোনালোকে যি ধৰণে আজি কৈছে মিডিয়া বন্ধুসকলে কৈছে ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক ভেটি শক্তিশালী কাৰ্যকৰ্তাই টিকেট বিচাৰি আছে নিশ্চয় এইটো বিবেচনা কৰিব আৰু 6টা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ দলে জয়যুক্ত গোসাইগাঁও সমষ্টি বেলেগ দলৰ হয় কেণ্ডিডেট বিচৰাটো বিজেপি দলৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ যোগ্যতা আছে গতিকে দলে যাকে দিব সিয়ে প্ৰাৰ্থী হ'ব গতিকে ইয়াত বিচৰা ভাৰতীয় জনতা পাৰ্টীৰ পৰম্পৰা নহয় ভাৰতীয় জনতা পাৰ্টীৰ সিদ্ধান্ত দলীয় নেতৃবৃন্দে লয় গতিকে দলীয় নেতৃবৃন্দে যি সিদ্ধান্ত ল'ব ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তা মানি ল'ব যাকে প্ৰাৰ্থী নিৰ্বাচন ঘোষণা ৰাজ্যিক নেতৃবৃন্দে এইটো সিদ্ধান্ত ল'ব ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰতা কাৰ লগত হ'ব কি হ'ব কোনে প্ৰাৰ্থী দিব ৰাজ্যিক নেতৃবৃন্দে ল'ব আমাৰ কাৰ্যকৰ্তাসকলে এটা কথা নিৰ্বাচন আহিছে আমাৰ প্ৰাৰ্থী জয়যুক্ত কৰিব লাগিব তাৰ কাৰণে আজিয়ে কালি আমাৰ কি হ'ল অডিয়েঞ্চ হ'ল আজি কাৰ্যকৰ্তাই এই যে আপোনালোকে উৎসাহ দেখিছে কাৰ্যকৰ্তা কিমান উৎসাহ গতিকে এইবাৰ আপোনালোকে এটা ভাল খবৰ পাব যে এবাৰ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থীয়ে এইবাৰ ইয়াৰ পৰা জয়যুক্ত হ'ব আৰু অহা দিনত গোসাইগাঁও সমষ্টিৰ সৰ্বাংগীন উন্নয়ন হ'ব সেইটো আমি দৃঢ়তাৰে কাৰ্যকৰ্তাই আমি বিশ্বাস কৰোঁ আৰু বিশ্বাসক আমি ফলৱিত কৰোঁ আলোচনা চবৰে লগত ভাৰতীয় জনতা পাৰ্টীৰ চলি আছে যি ভাৰতীয় নীতি আদৰ্শত মানি চলে তাৰ সব পাৰ্টীৰ লগত আমাৰ আলোচনা চলে নীতি আদৰ্শ যদি বিপিএফে ভাৰতীয় জনতা পাৰ্টীৰ যিখিনি নেতৃবৃন্দে দিয়ে সেইখিনি মানি ল'লে আৰু যি সিদ্ধান্ত লয় মানি ল'বলৈ বাধ্য হ'ব বিপিএফে সহকাৰী হিচাপে আমাৰ দায়িত্ব এটাই যে সংগঠনৰ শক্তি বৃদ্ধি কৰা যিহেতু নিৰ্বাচন সমাগত অহা 30 অক্টোবৰ গোসাইগাঁও উপনিৰ্বাচন হ'বলৈ গৈ আছে গতিকে আমি মিত্ৰজোঁটত আছোঁ আমাৰ ৰাজ্যতো আমাৰ মিত্ৰজোঁট চৰকাৰ আছে বিদেশীতো আমাৰ মিত্ৰজোঁট চৰকাৰ আছে আৰু আহি থকা সময়ত প্ৰাৰ্থী কোন দলৰ হ'ব আমি ক'ব নোৱাৰোঁ কাৰণ নেতৃত্বই এই গোটেই কথাবিলাক চূড়ান্ত কৰিব কিন্তু এটা কথা কি যে প্ৰভাৰী হিচাপে আমাৰ দায়িত্ব এটাই আছে যে সংগঠনৰ শক্তি বৃদ্ধি কৰি মিত্ৰজোঁটৰ প্ৰাৰ্থীক নিশ্চিত জয়লাভ দিয়াটোৱে আমাৰ
দায়িত্ব আৰু কেতিয়াবা আমি ইয়াত আছোঁ এই মুহূৰ্তত নিশ্চিতভাৱে যোৱা সময়বিলাকতকৈ এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ ভেটি শক্তি লৈছে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি মানুহ আকৰ্ষিত হৈছে আমাৰ যি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ এই দুয়োখন চৰকাৰ লগতে Vcdc যি চৰকাৰী চৰকাৰৰ যি গৰীব কল্যাণৰ যি যোজনা আছে যি আঁচনি আছে এই আঁচনিৰ মাধ্যমত থাকি খোৱা সাধাৰণ মানুহৰ কাৰণে সৰ্বস্তৰৰ মানুহৰ কল্যাণৰ কাৰণে আমাৰ চৰকাৰে কাম কৰি আছে আৰু ৰাইজে ভাৰতীয় জনতা পাৰ্টীয়ে একমাত্ৰ বিকল্প ভাৰতীয় জনতা পাৰ্টীৰ দ্বাৰাই দেশৰ উন্নয়ন সম্ভৱ এই কথাটো গম পাই ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৰ্ষিত হৈ মানুহে সদায় আপোনালোকে দেখিছে আপোনালোকে নিউজ কৰাইছে হাজাৰ হাজাৰ মানুহ আজি ভাৰতীয় জনতা পাৰ্টীত নহয় এই গোসাইগাঁও সমষ্টিতে হওক বা গোটেই ৰাজ্যৰ ভাৰতীয় জনতা পাৰ্টীক যোগদান কৰিছে আৰু নিশ্চিতভাৱে আমাৰ দলৰ ভেটি শক্তি লৈছে আৰু আহি থকা সময়ত আকৌ আৰু অধিক শক্তি হ'ব আপোনালোকে কথাবিলাক আমি আমাৰ যি তৃণমূল আমাৰ যি কাৰ্যকৰ্তা আমিও তৃণমূল কাৰ্যকৰ্তা কাৰণ আমি শিকাৰ পৰা আহিছোঁ আমি প্ৰত্যেকে বৃহৎ শক্তি কেন্দ্ৰ জিলা স্তৰত ৰাজ্যিক স্তৰত কাম কৰিছোঁ গতিকে আমি সকলোৱে ইয়াত আমাৰ ভাৰতীয় জনতা পাৰ্টী কেইজনৰ কথাবিলাক কম তাতে আমি সকলোৱে কাৰ্যকৰ্তা গতিকে প্ৰত্যেকে আবেগ অনুভূতি থাকিব কিন্তু দেশৰ জাতিৰ বা অঞ্চলৰ হিতৰ কথা চিন্তা কৰিহে আমি আমাৰ ব্যক্তিত্ব যোৱা সময়বিলাকত